হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই ৰেম্বকান্ত। আশা কৰোঁ চবে ভালে আছা। তো আজি মই আহিছোঁ 1 নং বৰজৰা নদিয়াপাৰাৰ বাইশ থানলৈ অহা 1, 2, 3 এপ্ৰিল ইয়াত বাইশ মেলা হ'ব। তো আপোনালোকেও আহিব। আৰু এতিয়া মই গৈ আছোঁ পাহাৰ ওপৰৰ বাইশ মন্দিৰলৈ। আপোনালোকে চাই থাকক, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া হ'ল বাইশ মন্দিৰৰ পিছফালৰ ভিউ। আৰু মই আহি পালোঁ ওপৰৰ বাইশ মন্দিৰৰ গেটত। এয়া আপোনালোকেও চাওক। আৰু এয়াই হৈছে বাইশ মন্দিৰ। আৰু মই ভিতৰলৈ নাযাওঁ। ইয়াত মানুহসকলে কাম কৰি আছে, যিহেতু মেলাৰ কাৰণে বেছি দিন নাই। এতিয়া মই মন্দিৰৰ পৰা নামি যাই আছোঁ। আৰু এতিয়া প্ৰদৰ্শনীৰ বাঁহৰ গেট বনোৱালৈকে আপোনালোকক লৈ যাই আছোঁ। ইয়াত বনাই আছে বাঁহৰ গেট পথাৰ মাজেদি প্ৰদৰ্শনীলৈ যোৱাৰ কাৰণে। আৰু এইবোৰ হ'ল দোকান বহোৱাৰ কাৰণে, য'ত জঙামঠ আৰু গাহৰি মাংস, চামুক আদি পোৱা যাব। তো আজিৰ কাৰণে এইখিনি মোৰ ভিডিঅ'। আশা কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।